Hey guys, welcome back to my YouTube channel. মই মন্দুলা মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি সোণাৰী মহাবিদ্যালয় সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ দ্বিতীয়টো দিন অৰ্থাৎ সামৰণিৰ দিন আৰু আজি লাষ্ট মানে আৰু আজি ওলাইছে ৰেলী সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰালৈ যাবলৈ মই এতিয়া ৰেডি হৈ ললো আৰু আজি CM ছাৰো আহিব আমাৰ হিমন্ত মামা আহিব আৰু আজি বহুত কিবা কিবি অনুষ্ঠান হ'ব ৰাতিলৈ ধুনীয়া অনুষ্ঠান আছে আপোনালোকক দেখাই থাকিম দিনটোৰ আৰু ৰাতিটোৰ প্ৰগ্ৰামবিলাক আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া আমাৰ শোভাযাত্ৰা হৈ আছে বিয়া হৈছে নি কইনাজনী বৰ ধুনীয়া পায় ভাইটি দৰা ধৰা নি ৱাও দৰা ধৰাটো মোৰ ভাইটি দেই বা কইনা ধৰা নাই এইফালে ৱাও পাৰিছনে গাবলৈ গণহত্যা বন্ধ কৰা আমি এতিয়া কলেজলৈ বুলি আহি দিলোঁ সেইফালে আকৌ নগ'লোগৈ আৰু কাৰণ আমি তাতে ৰৈ পেলাই আমাৰ সোণাৰী পুখুৰী পাৰত সোণাৰী পুখুৰী মানে এইটো হ'ল লাচিত উদ্যান তাত ৰৈ পেলাই ভিডিঅ' বনালোঁ আৰু ইমান ৰ'দ দিয়াৰ কাৰণে নগ'লোৱে সম্ভৱেই নহয় টাউনখন যিমান ডাঙৰ লাইনো সিমানে দীঘল মানে দল ওলাইছে ইমূৰৰ পৰা সিমূৰ নেদেখি আৰু এতিয়া আমি কলেজতে অকণমান ৰৈ দিম শোভাযাত্ৰা ঘূৰি অহালৈকে নহয় মানে কলেজত আমি থাকিমেই কিন্তু আমাৰ ৰাইজসকলে ষ্টাইলত লাগি গ'ল আমি পাই গ'লোহি সোণাৰী কলেজ আৰু এইখন গেটখন ধুনীয়াকৈ এতিয়া ভিতৰলৈ সোমাই যাম শোভাযাত্ৰা সামৰি মানুহবিলাকে কলেজলৈ আহিলে এতিয়া বৰ্তমান আমি আছোঁ এতিয়া সোণাৰী মহাবিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহত আৰু ইতিমধ্যে আহি পাইছেহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব মহোদয় আৰু মনৰ পৰা অজ্ঞান আন্ধাৰ বিনাশ কৰি জ্ঞানৰ জ্যোতিৰে আলোকিত কৰাৰ গুৰু দায়িত্ব হৈছে শিক্ষক শিক্ষয়িত্ৰী আদৰ্শ শিক্ষা গুৰুৰ দায়িত্ব কেৱল জ্ঞান দানতে সীমাবদ্ধ নহয় তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি শ্ৰদ্ধাৱান হৈ উঠাটো সহায় কৰিব লাগিব ব্ৰিটিছ শাসনকালত তেওঁলোকৰ ভিতৰত আনন্দৰাম
গৰমত আমাৰ অৱস্থা একদম হেৰিয়ত পেণ্ডেলৰ ভিতৰত বহি থাকিব নোৱাৰি, ইমান গৰম উঠিলে। এতিয়া বহি আছো আমি বনত ধুনীয়াকৈ। আমি ইয়াতে আগতে আড্ডা মাৰিছিলোঁ ন, কলেজত পঢ়োঁতে ইয়াতে ঘণ্টা ঘণ্টা বহি থাকোঁ এনেকৈ। ৰেডি হৈ গ'লোঁ আমি কলেজলৈ যাবলৈ। আমাৰ সোণাৰী মহাবিদ্যালয়, য'ত মই 3 বছৰ পঢ়ি আহিছোঁ, সেইখন কলেজে 50 বছৰ অতিক্ৰম কৰিলে। সেই উদ্দেশ্যে সোণালী জয়ন্তী পাতিছে। আজি সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ তৃতীয়টো দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটো পাতিছিলে। আজি একেবাৰে শেষৰ দিনটো। বেয়াও লাগিছে এইকেইদিন কলেজলৈ যোৱা, কিবা কৰা, এইবিলাক বহুত ব্যস্ত আছিলোঁ বা কলেজত সোণালী জয়ন্তী পাতিব বুলি বহুত আশাৰে ৰৈ আছিলোঁ। আৰু আজি সামৰণি অনুষ্ঠান এতিয়া হ'ব মানে এতিয়া কোনোবা আৰ্টিষ্ট আহিব, আচুৰ্য দা আহিব, সুভাষণা বা আহিব আৰু বিচ্যুত শইকীয়া আৰু এজন কোনোবা আহিব। চাৰিজন আহিব আজি। আৰু গোটেই লগৰখিনিও আহিম বুলি কৈছে। আৰু যিহেতুকে আজি লাষ্ট দিন, সেইকাৰণে আজিও ধুনীয়াকৈ গৈ এনজয় কৰি আহিম। আৰু কি হয়, কোনে কি গান গায় আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব। পাই গ'লো সেই কলেজ। আকৌ একেজনী কিন্তু এজনী নতুন আহিলে, এজনী মহিমাৰ লগৰ এগৰাকী আহিছে আমাৰ কলেজতে। আজি তৃতীয় দিন আৰু মানুহ চব কিমান মানুহ হৈছে। ৰাস্তাত যে সোমাবলৈ জেগা নাই। এতিয়া আমাৰ দখা হৈছে এয়া বহি আছো অস্থায়ী কাৰ্যালয়। আৰু বৰষুণ দি দিলে, বতৰটো ইমান আজি লাষ্টৰ দিনটো বতৰটো অকণমান ভাল কৰিব লাগিছিলে, বৰষুণ দি দিলে। তথাপিও আমি আজি যি গান গালোঁ নাচিবই লাগিব, কাৰণ আজি লাষ্ট। এজনী আমাৰ ৰবিবাৰে আহি গ'ল। নমস্কাৰ। এইবোৰ চব আমাৰ লগৰ ৰৈ আছে। আজিও লগৰ বেছি গৈছোঁ দেই। ইমান ধুনীয়াকৈ আজি এনজয় কৰিম বুলি ভাবিলোঁ, কিন্তু বতৰে কৰিলে অৱস্থা এয়া। ফিল্ডৰ অৱস্থা দেখিছেনে? মানুহ বহুত কমি গ'ল ন, বহুত কমি গ'ল। এগৰাকী ওলালেহি, ভণ্টি। বহুত তই লৈ আহিলি আজি, কালিৰ পৰা দিয়া নাই বোলে। ৰেডি হৈ আছে। বিচ্যুত শইকীয়াই গান গালে। আমি বৰষুণৰ কাৰণে আহিবই নোৱাৰিলোঁ। আমি য'ত ৰৈ আছিলোঁ তাতে ফচি গ'লোঁ। অ' মাই গড।
নাই কিন্তু 3টা বাজিলে আমি সেইকাৰণে গুচি গ'লোগৈ কাইলৈ যিহেতুকে ৰাতিপুৱা সকলোৱে বেলেগ বেলেগ কাম আছে চবে কামলৈ যাব লাগিব কাইলৈ যিহেতু সোমবাৰ হ'ল সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এয়া হৈছে ৰঞ্জুদা কিন্তু বৰ্তমান তেওঁ আমাৰ লগত নাই আমাক এৰি থৈ তেওঁ কোনোবা অজান দেশলৈ গুচি গ'ল ৰঞ্জুদা তুমি য'তেই আছা শান্তিত থাকা সুখত থাকা তোমাৰ আত্মাই সদগতি পাওক